নমস্কাৰ, মই খাটি ফ্লুক্স দীপজ্যোতিয়ে কৈছিলোঁ। আজি আমাৰ স্কুলত ফুড ফিষ্ট হৈছিলে আৰু আমি কি খালোঁ, কি বনাই আনিছিলে আমাৰ ষ্টুডেণ্টখিনি, আৰু বহুত এনজয় কৰিলোঁ। বহুত ধুনীয়া বস্তু বনাই আনিছিলে আৰু খোৱাদটো আৰু ক'বই নালাগে। মই খোৱাত বহুতেই ভাল, কিন্তু আপোনালোকে এনজয় কৰক কি খালোঁ আমি। আৰু মই খোৱাৰ সময়ত ভিডিঅ' কৰা নাই, বস্তুখিনি আপোনালোকক দেখুৱাইছোঁ কি বনাই আনিছিলে। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সদায় নতুন বেলেগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে চিৰাল ৰুটি, চাটনি, তিলৰ তেল পিঠা, এয়া থালি, আছামিজ থালি। আপোনালোকে চাওক, ইমান ধুনীয়াকৈ সজাইছে। খাবলৈ বহুত টেষ্ট হৈছিলে, মই বহুত খালোঁ। এয়া থালি, আপোনালোকে দেখি নিশ্চয় ভাল পাব। বহুতেই ধুনীয়া হৈছিল খাবলৈ। মই খোৱাৰ সময়ত ভিডিঅ' নকৰিলোঁ। চব অলপকৈ টেষ্ট কৰিলোঁ, ধুনীয়া। আপোনালোকে চাওক, আৰু যোনে নতুনকৈ আহিছে মোৰ চেনেললৈ, এবাৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া বহুতেই ধুনীয়া হৈছিলে খাবলৈ। এয়া থালি, এয়া ঢকলা, তিলৰ পিঠা, মুড়িৰ লাড়ু, নাৰিকলৰ লাড়ু, এয়া আছিলে, নামবিলাকে পাহৰি গ'লোঁ। নাৰিকলৰ লাড়ু, নিমখীয়া পিঠা, তেল পিঠা, দৈ চিৰা, পাণ তামোল, ইমানেই আইটেম আছিলে, 200ৰ ওপৰত হ'ব চাগে। এয়া শ্লাড, ইমান ধুনীয়াকৈ সজাইছে শ্লাডবিলাক। আপোনালোকে দেখি মোৰতো একদম বহুতেই খালোঁ। এনেও মই খোৱাত ভাল। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। এয়া ধুনীয়া শ্লাড আছিলে। শ্লাডবিলাকো ইমান ধুনীয়াকৈ বনাইছে, খাবলৈ ইমানেই ধুনীয়া হৈছে। এয়া থালি আছিলে, আছামিজ থালি, টোপোলা ভাত, শ্লাড, নাৰিকলৰ পিঠা, আৰু ইমান ধুনীয়াকৈ সজাইছে। চাওক মেনুখন, ইয়াত মেনুখন দিয়া আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, বাই।